গুড ইভিনিং উডিছ ব্লগ টিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া গধূলি হ'বলৈ হৈছে আৰু আজি একচুৱেলি তেনেকুৱা মই একো আপোনালোকৰ ওচৰলৈ ব্লগ লৈ অহা নাই। একচুৱেলি এটা ৰেচিপি লৈ আহিছোঁ, শুকান মাছৰ ৰেচিপি। আৰু মই শুকান মাছটো তিনিটা প্ৰণালীৰে মই বনাম। শুকান মাছটো খাই বহুতেই ভাল পায় আৰু ময়ো ভাল পাওঁ, খাই বহুত বেছি ভাল পাওঁ। চ' আজি মই আপোনালোকৰ ওচৰত এইটো ৰেচিপি আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাই থাকিব। হাই ফ্ৰেণ্ডছ, শুকান মাছ খাই কোনে ভাল পায় বাৰু? শুকান মাছ খাবলৈ কিন্তু বহুত টেষ্টি আৰু মই শুকান মাছ খাই বহুত বেছি ভাল পাওঁ। শুকান মাছটো একচুৱেলি বিভিন্ন প্ৰকাৰে বনাব পাৰি। চ' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰত 3 প্ৰকাৰে মই শুকান মাছ বনাই দেখুৱাম। এতিয়া মই চচপেনটোত পানী অলপ দি দিছোঁ। এই পানীখিনি মই ভালদৰে উতলিবলৈ দিম। এয়া পানীখিনি উতলি আছে, এতিয়া মই গেছটো বন্ধ কৰি দিম। এতিয়া মই উতলা গৰম পানীখিনিত শুকান মাছখিনি দি দিম। অলপ দেৰি এনেকৈ থাকিবলৈ দিম। যিহেতু মই আজি শুকান মাছ বনাম, সেইটো কাৰণে শুকান মাছত বিশেষকৈ প্ৰয়োজনীয় বস্তুকেইটা হৈছে নহৰু, আদা, এয়া হৈছে 4টা জলকীয়া, এইকেইটা জলকীয়া জ্বলা আছে, এইটো হৈছে বি জলকীয়া। আমি শুকান মাছত জ্বলাটো বেছি নিৰ্ভৰ কৰে, কাৰণ বেছি ভাল লাগে খাই জ্বলাটো বেছিকৈ দিলে। আৰু বি জলকীয়াটো অলপ জ্বলা আছে, কাৰণ ঘৰৰ হয়, সেইটো কাৰণে মই এফালে দিছোঁ। আৰু 2টা মই পিঁয়াজ দি দিছোঁ। এটা পিঁয়াজ মই পেষ্ট বনাই ল'ম আৰু এটা পিঁয়াজ মই তেলত ভাজি ল'ম। আৰু নহৰু আৰু আদাটো যে দিছোঁ, এই 2টা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ কিয় আমি সকলোৱে জানো যে শুকান মাছটো যিহেতু গোন্ধ ওলায়। চ' যদি আপোনালোকে নহৰু আৰু আদাটো ভালকৈ পেষ্ট কৰি বা অলপ বেছিকৈ পেষ্ট কৰি দিয়ে, তেনেহ'লে গোন্ধটো বহুত বেছি পৰিমাণে নাইকিয়া হৈ যায়। চ' ফ্ৰেণ্ডছ, যিহেতু মই কৈছিলোঁ যে মই শুকান মাছখিনি যিখিনি আছে মই 3টা প্ৰণালীত বনাম বুলি কৈছিলোঁ। চ' মোৰ ভাগৰ ইনগ্ৰিডিয়েণ্ট হৈছে এয়া কোমোৰাৰ পাত। কোমোৰা পাতটো মই সৰু পাত এখিলা লৈছোঁ, আপোনালোকে ডাঙৰ পাতো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া হৈছে ভাত কেৰেলা, মই 2টা লৈছোঁ। আপোনালোকৰ ঘৰত যিমানকেইজন ব্যক্তি আছে সেইকেইজনৰ কাৰণে তেনে বনাব পাৰে। চ' মই যিহেতু এতিয়া কোমোৰাৰ পাতৰ এইবোৰ শুং দেখিছে, চ' সেইটো কাৰণে মই প্ৰথমতে ভাতখন ভালদৰে মই ধুই ল'ম, যাতে পাতখিলা যাতে কোমল হৈ যায়। এতিয়া মই কোমোৰা পাতখন ধুই ল'বৰ কাৰণে অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। কোমোৰা পাতখিলা মই নিমখেদি ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া মই ভাতকেৰেলাকেইটাৰ বাকলি ধুনীয়াকৈ গুচাই ল'ম। ভাতকেৰেলাকেইটাৰ মই বাকলি গুচাই ল'লোঁ আৰু মই এতিয়া কি কৰিম, ধুনীয়াকৈ এনেকৈ কাটি ল'ম। এইটো একচুৱেলি মই বইল কৰা নাই, কাৰণ বইল কৰিলে যেতিয়া আপুনি মানে খোৱাৰ টাইমত কি হ'ব, ভাতকেৰেলাৰ পৰা ভিতৰৰ পৰা পানী ওলাব, তো খাবলৈ বহুত বেছি ভাল নালাগে তেনেকৈ। সেইকাৰণে মই বইল নকৰাকৈ ইয়াৰ ভিতৰৰ পৰা গুটি উলিয়াই ল'ম। এয়া চাওক, মই ধুনীয়াকৈ ভিতৰখিনি খালী কৰি ল'লোঁ। উতলা গৰম পানী দি থৈছিলোঁ। চ' এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই ল'ম। এয়া চাওক, মই ধুনীয়াকৈ ধুই ল'লোঁ শুকান মাছটো, আৰু একোৱেই গোন্ধ ওলোৱা নাই, কাৰণ অলৰেডি মই গৰম পানীত ধুই লৈছোঁ, সেইটো কাৰণে। এতিয়া মই শুকান মাছখিনি খুন্দনাটোত খুন্দি ল'ম। যিহেতু এইখিনি কোমল হৈ গ'ল আৰু মই এনেকৈ খুন্দি বনাওঁ। একচুৱেলি বনোৱাৰ পদ্ধতি সকলোৰে বেলেগ বেলেগ, কিন্তু মই এনেকৈয়ে বনাওঁ। চ' মই এনেকৈয়ে আপোনালোকৰ ওচৰত পৰিৱেশন কৰিছোঁ। এয়া চাওক, মই ধুনীয়াকৈ খুন্দি ল'লোঁ মিহি মিহিকৈ। এতিয়া মই পিছৰখিনি কাম কৰি যাওঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এতিয়া মই এইখিনি পিচি ল'ম। একচুৱেলি মই এইখিনি যে কাটি ল'লোঁ, এইটো পিঁয়াজ মই তেলত দিম, তো এইখিনি ভাজি ল'ম এইটো পিঁয়াজ, আৰু এইটো পিঁয়াজ এই ডাঙৰ পিঁয়াজটো মই মিক্সাৰত দিম আৰু বাকীখিনি মই মিক্সাৰত দি ল'ম।
মিক্সাৰত পিছি লোৱাৰ আগত ইয়াত অকণমান পানী মই এড কৰি দিম। অলপ বেছি হ'লেও একো কথা নাই। এয়া মই ধুনীয়াকৈ পিছি ল'লোঁ। কেৰাহীখন বহাই দিলোঁ আৰু মই ইয়াত তেল এড কৰি দিম। একচুৱেলি তেলটো মই এইবাৰ বেছিকৈ দিম, কাৰণ শুকান মাছত তেলটো বেছিকৈ দিলেহে খাই ভাল লাগে। তেলখিনি অলৰেডি পকি গৈছে। এতিয়া মই ইয়াত এড কৰি দিম কাটি লোৱা পিঁয়াজখিনি। অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। এইখিনি মই অলপে ভাজি ল'লোঁ আৰু এতিয়া মই এই মছলাখিনি মিক্সাৰত পিচি লৈছিলোঁ ইয়াত দি দিম। ইয়াত এড কৰি দিম মই হালধি। মই এতিয়া ইয়াত এড কৰি দিম অলপ জিৰা গুড়ি অলপ, আৰু ইয়াৰ আগত মই অকণমান গৰম মছলা অলপ এড কৰি দিলোঁ। এইটো মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, আৰু এই পানীখিনি শুকোৱালৈকে মই এনেকৈ অলপমান ভাজি থাকিম। এয়া চাওক, পানীখিনি বহুতখিনি শুকাই গৈছে, আৰু এতিয়া মই এড কৰি দিম শুকান মাছখিনি। এইখিনি মই অকণমান ভাজি ল'ম, আৰু মই এতিয়া ইয়াত এড কৰি দিম সোৱাদ অনুযায়ী নিমখ। ইয়াৰ ৰংটো লাহে লাহে চেঞ্জ হ'ব ধৰিব। পানীটো শুকাব দিলে হ'ল। মই শুকান মাছৰ চাটনি বনাইছোঁ, সেইটো কাৰণে এইটো এনেকৈ ভাজিলে হৈ গ'ল। এইখিনি অকণমান সিজাই ল'ম মই। পানী ইয়াত মই অকণো এড নকৰোঁ, আৰু অকণমান দেৰিৰ কাৰণে মই এইটো অকণমান ঢাকি দিম। এয়া মোৰ ভাগৰ হৈ গৈছে। চাওকচোন কালাৰটো কি ধুনীয়াকৈ চেঞ্জ হৈ গ'ল, আৰু মই এইখিনি ধুনীয়াকৈ নমাই ল'ম। এয়া মোৰ ফাৰ্ষ্ট প্ৰণালী তৈয়াৰ হৈ গ'ল। এইটো হৈছে আপোনাৰ শুকান মাছৰ চাটনি। ছেকেণ্ড আৰু থাৰ্ড প্ৰণালীটো আপোনালোকক মই কৈ আছোঁ। এয়া মোৰ ভাগৰ শুকান মাছৰ চাটনি। প্ৰথম প্ৰণালীটো মোৰ ভাগৰ হৈ গ'ল, আৰু ছেকেণ্ড মই বনাম ভাত কেৰেলা আৰু এই পাতৰ লগত। তো আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ। চ' এইখিনি মই অলপ দেৰিৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। এতিয়া ছেকেণ্ড প্ৰণালীটো হৈছে এই পুৰা পাতখিলাত মই শুকান মাছৰখিনি দি দিম। যিহেতু পাতখিলা সৰু, সেইকাৰণে মই কমকৈ দিম, বেছিকৈ নিদিওঁ। এয়া মই কৰি ল'লোঁ, আৰু নেক্সট মই ভাত কেৰেলাৰ ভিতৰত এইখিনি সুমুৱাই দিম। এইটো চাওক, মই ধুনীয়াকৈ সুমুৱাই ল'লোঁ ইয়াতে, আৰু এতিয়া মই আনটোতো এনেকৈ কৰি ল'ম। এয়া মোৰ ভাগৰ ছেকেণ্ড প্ৰণালী দুটা হৈ গ'ল। এতিয়া মই এইকেইটা ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম। শুকান মাছৰ চাটনি বনোৱা কেৰাহীখনতে মই তেল অলপ দি ল'লোঁ। তেলখিনি গৰম হৈ গ'ল, আৰু এতিয়া মই ইয়াতে তেলখিনিতে মই হালধি দি দিম। মই এড কৰি দিম নিমখ। মই ইয়াত এড কৰি দিম কোমোৰা পাতত দিয়া শুকান মাছ। পাতখিলা ধুনীয়াকৈ লাগি ধৰিলে, আৰু ইয়াৰ পৰা শুকান মাছটো ওলায়ো নপৰে। এয়া চাওক, এইখিনি তেলতে ভাত কেৰেলাকেইটা ফ্ৰাই কৰি ল'ম। এয়া মোৰ ভাগৰ ভাত কেৰেলা ফ্ৰাই হৈ গৈছে।
ফ্ৰেণ্ডছ মোৰ ভাগৰ বনাই হৈ গ'ল আপোনালোকে গম পাইছে কি বনালোঁ মই আজি যিহেতু মই শুকান মাছৰ চাটনি বনালোঁ আৰু লগতে মই দুটা প্ৰণালীৰে বনালোঁ এয়া হৈছে শুকান মাছৰ চাটনি যেনেকৈ মই প্ৰথমতে কেৰাহীত বনাইছিলোঁ প্ৰথমখিনি যিখিনি বনাইছিলোঁ তাৰপিছতহে মই পাতত দিছোঁ আৰু এয়া ভাতকেৰেলাৰ ভিতৰত মই দি দিছোঁ আৰু তাৰপিছত মই ফ্ৰাই কৰি লৈছোঁ আৰু খাবলৈ বিৰাটেই টেষ্টি So friends, আজিৰ ভিডিঅ'টো বাৰু আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে তেনেহলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভাগৰ নতুন ভিডিঅ'বোৰ আপোনালোকৰ নটিফিকেশ্যনত পাই থাকিব আজিলৈ ইমানেই বাই বাই